নমস্কাৰ মোৰ নাম বাবুল পেগু থাৰ্ড ইয়েৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট IIT খড়গপুৰ ৱেষ্ট বেংগলত পঢ়ি আছোঁ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থাকোঁতে ষ্টুডেণ্টছবিলাকৰ মাজত কেৰিয়াৰ ৰিলেটেড বহুতো কনফিউজন হৈ থাকে বহুতে ইঞ্জিনিয়াৰিং মেডিকেল কলেজত পঢ়াৰ সপোন ৰাখে আনফৰ্চুনেটলি ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে প্ৰাইভেট কোচিংবিলাক আমি এফৰ্ড কৰিব নোৱাৰে আৰু সপোনবোৰ সপোন হৈ থাকি যায় কিন্তু আজি আপোনালোকক এনেকুৱা বহুতো প্লেটফৰ্মৰ বিষয়ে ক'ম য'ত আমাক ফ্ৰী কোচিং দিয়া হয় IITs মেডিকেলৰ কাৰণে বিজেটি এহালৈ যাব প্ৰথম প্লেটফৰ্মখন হ'ল দাক্ষানা হ'ল এনেকুৱা এখন প্লেটফৰ্ম য'ত আমাৰ লাইফ কমপ্লিটলি চেঞ্জ হ'ব পাৰে ইয়াত কোৱালিটি অফ এডুকেশ্যন দিয়া হয় খোৱা বোৱা হষ্টেলবোৰ কমপ্লিটলি ফ্ৰী হয় আমি সকলোৱে জানো যে প্ৰাইভেট ইনষ্টিটিউটবিলাক জইন কৰিবলৈ হাজাৰ লাখ টকাৰ প্ৰয়োজন হয় কিন্তু ইয়াত আমি 1 টকাও ইনভেষ্ট কৰিব নালাগে NEET JEE সকলোখিনি এন্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ কোচিং প্ৰদান কৰে To be honest, মই হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰলৈকে অসমীয়া মিডিয়ামত আছিলোঁ যোৰহাট গভ বইজৰ পৰাই মই পাছ কৰিলোঁ হায়াৰ ছেকেণ্ডাৰী আৰু তাৰ পাছত আমাৰ যোৰহাট গভ বইজতে Super 30ৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন হৈছিল আৰু তাত মই কোৱালিফাই কৰিলোঁ আৰু 1 year ফ্ৰী ৰেচিডেঞ্চিয়েল কোচিং কৰাৰ অপৰচুনিটি পালোঁ শিৱসাগৰত আৰু নেক্সটটো প্লেটফৰ্ম হ'ল Super 30 আটাইতকৈ ভাল খবৰটো এয়াই যে আমাৰ অসমতে 5খনকৈ Super 30 আছে য'ত আমাক প্ৰি ৰেচিডেঞ্চিয়েল কোচিং দিয়া হয় IITs মেডিকেলৰ কাৰণে অসমৰ বাহিৰৰ পৰা ভাল ফেকাল্টিজ হায়াৰ কৰি আমাক কোৱালিটি অফ এডুকেশ্যন দিবলৈ চেষ্টা কৰা হয় খোৱা বোৱা হষ্টেল গোটেইখিনি ফ্ৰী হয় অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি আছে Dakshana and Super ৰ কাৰণে মই লিংকবোৰ ডেছক্ৰিপশ্যন বক্সত দিছোঁ Dakshana আৰু Super দুটা বেলেগ প্লেটফৰ্ম হয় আপোনালোকে দুটাই ৰেজিষ্ট্ৰেশ্যন কৰিব কোনোবা এখন হৈ গ'লে ভাল হ'ব যদি Dakshana হৈ যায় আপুনি বাহিৰত যাব লাগিব কাৰণ Dakshana অসমত নাই আৰু অসমত Super 5খন আছে আৰু সেই 5খন ক'ত আছে বিল্ডিংবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওঁ আহক মই ভাবোঁ আমাৰ গাঁও সমাজত এই প্লেটফৰ্মবোৰৰ বিষয়ে নাজানে আশা কৰোঁ আপোনালোকে এই ইনফৰ্মেশ্যনবোৰ অসমৰ প্ৰত্যেকটো গাঁৱৰ প্ৰত্যেকটো কোণলৈ লৈ যোৱাত সহায় কৰিব এই অপৰচুনিটি এই প্লেটফৰ্মবোৰৰ বিষয়ে আমাৰ নৱপ্ৰজন্মক অৱগত কৰালে আমি উন্নতিৰ ফালে এখোজ আগবাঢ়িব পাৰিম আৰু এইটোৱেই হ'ল এই ভিডিঅ'ত বনোৱাৰ মেইন লক্ষ্য অনাগত দিনবোৰত এনেদৰে মই ইনফৰ্মেটিভ এডুকেশ্যনেল ভিডিঅ'ছবিলাক বনাই যাম যদি আপোনালোকে মোৰ কামটো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকৰ কোনোবা ৰিলেটিভছ জুনিয়ৰ্ছ ফ্ৰেণ্ডছ
ইনফৰমেশ্যনবোৰ জনাৰ প্ৰয়োজন হয় তেন্তে ডিটেইলছটো শ্বেয়াৰ কৰি দিব। মই ভাবোঁ এই ইনফৰমেশ্যনবোৰ আমাৰ গাঁও সমাজলৈ নিয়াটো মোৰ ৰেছপনচিবিলিটি।